হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ইউটিউব ষ্টাডি ফৰ ইউ। আপোনালোক সকলোৱে জানে যে বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। কিন্তু এই যুদ্ধৰ পৰা আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্বন্ধে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। এই ভিডিঅ'টো সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তেতিয়াহ'লে আহক বন্ধুসকল, আমি প্ৰশ্নকতা আলোচনা কৰি লৈছোঁ। প্ৰথম প্ৰশ্ন, ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? এইটো আপোনাৰ সকলোৱে জানেই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভ্লাদিমিৰ পুটিন। দ্বিতীয় প্ৰশ্ন, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভলডিমিৰ জেলেনস্কি। তৃতীয় প্ৰশ্ন, ইউক্ৰেইনৰ সীমা কোনখন সাগৰৰ লগত সংলগ্ন হৈছে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৃষ্ণ সাগৰ, যাক আমি ইংৰাজীত ব্লেক চি বুলি কওঁ। ই ইউক্ৰেইনৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। 4 নম্বৰ প্ৰশ্ন, ইউক্ৰেইনৰ ৰাজধানীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিভ। 5 নম্বৰ প্ৰশ্ন, ৰাছিয়াৰ ৰাজধানীখনৰ নাম কি? এইটো অতি সহজ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মস্কো। 6 নম্বৰ প্ৰশ্ন, কৃষ্ণ সাগৰ, যাক আমি ইংৰাজীত ব্লেক চি বুলি কওঁ, কৃষ্ণ সাগৰ আৰু এজভ চি অৰ্থাৎ এজভ সাগৰক সংলগ্ন কৰি ৰখা জলপ্ৰণালীটোৰ নাম কি? এই জলপ্ৰণালীক সাধাৰণতে আমি ইংৰাজীত ষ্টেট বুলি কওঁ, যিয়ে দুখন ডাঙৰ সাগৰ নাইবা দুটা লাৰ্জ ৱাটাৰ বডিক কানেক্ট কৰি ৰাখে। সেই সৰু এটা জলপ্ৰণালীক আমি ইংৰাজীত ষ্টেট বুলি কোৱা হয়। ইয়াৰ সোধা হৈছে যে ব্লেক চি আৰু এজভ চিক সংলগ্ন কৰি ৰখা ষ্ট্ৰেইটটোৰ নাম কি? এইটো সোধা হৈছে এই প্ৰশ্নটোত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৰ্চ জলপ্ৰণালী, ইংৰাজীত ইয়াক কৰ্চ ষ্ট্ৰেইট বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ অৰ্থাৎ ব্ৰহ্মোছ মিছাইল কোনখন দেশৰ ক্ষেপণাস্ত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। আপোনালোকে মনত ৰাখিব যে আমাৰ ভাৰতেও ৰাছিয়াৰ পৰাই ব্ৰহ্মোছ মিছাইল ইতিমধ্যে ক্ৰয় কৰিছে। 8 নম্বৰ প্ৰশ্ন, ৰাছিয়া আৰু ইউক্ৰেইন কোনখন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউৰোপ মহাদেশত অৱস্থিত। 9 নম্বৰ প্ৰশ্ন, ইউক্ৰেইনত প্ৰচলিত মুদ্ৰা কি? অৰ্থাৎ ইউক্ৰেইনৰ কাৰেঞ্চি কি সেইটো সোধা হৈছে ইয়াত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউক্ৰেইনিয়ান ৰিভনিয়া। 10 নম্বৰ প্ৰশ্ন, ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? অৰ্থাৎ ৰাছিয়াৰ কাৰেঞ্চিটো কি সোধা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুবল। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।